ওসামা বিন লাদেনৰ ভায়েক আছিলে সন্ত্ৰাসবাদ এই মাছ ধৰিবলৈকে পৰিছে দেখিছে বতা দেখিছে মোবাইল পেলাই দিওঁ কৈছে ও আমি খাৰখোৱা অসমীয়া আমি খাৰখোৱা অসমীয়া হেল্ল' মই এতিয়া উঠিবলৈ লৈছোঁ আজি অৱশ্যে 9:30 নাই বজা দেই আজি মানে 7:22 হৈছে 7:22 এতিয়া উঠি কাম কৰিবলৈ যাম কি কাম কৰোঁ দেখুৱাম পটাপট মুখখন ধৰি লওঁ ব'ল আমি আহি পালোহি এই য'ত কাম কৰিবলৈ আহিম বুলি কৈছিলোঁ তাৰ পালোহি আচলতে কামটো মানে কি আমি জব কাৰ্ড কৰিছোঁ অঁ অৱশ্যে নাহাহিব মানে সৰু কামৰ সৰুবৰ নাই সেইটো কাৰণে দেখুৱাই দিম চব খাৰখোৱা মানুহ যে সঁচা কথা কওঁ আপোনালোক নিজৰ পৰিয়ালৰ মানুহ গতিকে সঁচা কথা কমেই জব কাৰ্ড কৰিছোঁ এনেই থকাতকৈ জব কাৰ্ড কৰি কিবা এটা ঘটিছোঁ আৰু এইফালে কৰি আছোঁ জব কাৰ্ড এই পুলি ৰুইছোঁ মানে এইফালে অকণমান এতিয়া বিৰতি হৈছে মানে লাঞ্চ টাইম তো এইটো চিনি পাইছে চাগে লাজতে মুখখন লাগি দিছে খকুৱাটোতো চোলাটোৱে চিনাকি এটা উলু টাকা পিন্ধিছে মই কালি যে কৈছিলোঁ ভিডিঅ'টোত পইচা বুলি ক'লে এই জঁপিয়াই পৰে বুলি পইচা হ'লে মানে এই আহিবই আৰু য'তে নহওক অঁ পইচা বুলি ক'লে জঁপিয়াই পৰে হেৰিটো আছে হেৰি কিজন আছে সেইফালে এটা ডাঙৰ প্লট এটা আমি কাম কৰিছোঁ পুলি দিছোঁ সোণ পুলি সেইফালে ফাৰ্মত কৰি আছোঁ ফাৰ্মত এতিয়া কৰি লওঁ আৰু দেই কাম এই ঠাইখিনি যে দেখিছে এই ঠাইখিনি আমি জব কাৰ্ড কৰাৰ ওচৰতে আছে আৰু এই পুখুৰীটোৰ পাৰতে আমি প্ৰায় বহোঁ জব কাৰ্ড কৰি আহি সঁচাকৈ এই ঠাইডোখৰত বহি কিবা এটা ভাল লাগে কিছুমান কথা পাতোঁ কিছুমান কথা ভাবোঁ জীৱনৰ পোৱা নোপোৱাৰ কথা এৰি থৈ অহা দিনবোৰৰ কথা এইবোৰকে ভাবোঁ আৰু এনেকুৱা কথাবোৰ ভাবিবলৈ এনেকুৱা এডোখৰ মানে ঠাই খুবেই প্ৰয়োজন আপোনালোকেও এনেকুৱা নিৰিবিলি জেগাটোলৈ যাব নিজৰ কথাবোৰ জুকিয়াই চাব এবাৰ জীৱনটো জুকিয়াই চাবচোন আপোনাক কওক আপুনি চিন্তাত মগ্ন হৈয়ে গ'ল এনেকৈ শ্বৰ্ট ভিডিঅ' দিব কমিউনিকেশ্যন বুলি শ্বৰ্ট ফিল্ম বুলি দিব বেয়া চাব তাৰপিছত দুদিনমানৰ পিছত দিব বাজেটৰ প্ৰব্লেমৰ কাৰণে শ্বৰ্ট ফিল্ম আমাৰ শ্বৰ্ট ফিল্ম মুক্তি পাব য়েছ আই কেন ডু ইট য়েছ সেইটো বুলিব তাতে নাছিল জানো কোথায় আছিল সেই তাতে আছিল এতিয়া যে গাড়ীখন মহাই আছিল সেই গৈ কিনি তাত গাড়ী মহাইছে তাত গাড়ী মহাইছে তোৰ অন্তৰ কেইটা বস্তু নিদিলি নহয় কি নিলিবিলি পৰিৱেশ তোৰ পৰিৱেশটো কি নিলিবিলি পৰিৱেশ নিলিবিলি নে নিলিবিলি বুলি কয় এইটো বোলে সাহিত্য হোৱা নিলিবিলি নে নিলিবিলি বুলি কয় কি বুলি কয় এই ভিডিঅ' নকবি ৰ কিবা এটা পাতি আছোঁ নেক্সট প্লেনিং ইন আৱাৰ ফিউচাৰ হাউ ব্ৰাইটনেছ ইন আৱাৰ ফিউচাৰ ইউ কেন টেল মি ব্ৰ ভিডিঅ'বোৰ নিদিবি বেয়া লাভ নিবনুৱা হৈ জীৱনটো আৰু কিমান কটাম মই থকা বাৰু কেলে মই বুজি বিজনেছ কি বিজনেছ পাহৰিছোঁ নাছিল জানো আমাৰ নাছিল জানো আৰু তাৰ কিনাৰতে আছিল বিয়াৰ ঘৰটো মই যে খিৰিকীৰ কাষেৰে তাইক জুমি জুমি খাইছিলোঁ তাই মোলৈ মাংস বাতি পঠিয়াইছিল আৰু মই দেউতাৰ ঘৰতে খোৱা নাছিলোঁ
জব কাৰ্ডলৈ ৰাতিপুৱা 6:30মান বজাতে গৈছিলোঁ বাবে সোনকালে গুচি আহিলোঁ। কাম শেষ হৈ গ'ল আৰু এতিয়া আহি সপোনক অংগনবাদী স্কুললৈ আনিছোঁ। আৰু আজি সপোনৰ অংগনবাদী স্কুলত মিঠাই ওলাব চাওক। আজি সপোনৰ লগৰ ল'ৰা এটা ওচৰৰে দাদা এটাৰ মন বহিবলৈ স্কুলত মন বহিবলৈ লগৰ ল'ৰা ছোৱালীখিনিক মানে মিঠাই দিছে, বুট দিছে, গাখীৰ দিছে, এনেকৈ কৰি খাবলৈ দিছে। আৰু মোকো মাতিলে, ময়ো মানে থাপতে পাই আৰু গুচি আহিলোঁ। ই পঢ়িব পাৰিবলৈ মানে ঘৰৰ পৰা বুট মাহ দিছিলে, বুট দিছিলে, মিঠাই দিছিলে। সকলোৱে আশীৰ্বাদ কৰিব দেই আপোনালোকে, আৰু ল'ৰা ছোৱালীখিনিৰ পৰা আশীৰ্বাদ বিচাৰিলে আৰু সেইটো কাৰণে বুট দিছিলে, বুট মিঠাই। কি খাইছ তই এতিয়া? হাঁহি দে এইফালে। সপোন আহিলে, এইজনী গুণগুণ, এইটো ইয়ান। হেল্ল', আমি এতিয়া যাবলৈ ওলাইছোঁ। মই ঘৰৰ পৰা ওলাইছোঁ এতিয়া, এই যাবলৈ ওলাইছোঁ মানে এঠাইলৈ। এইটো দেখিছে নাই? এইটো কি? এইটো দেখিছে? এইটো আছে খকত মোৰ লগত, এইটোৰ লগত লৈ লৈছোঁ। মানে বগীটিং, বহু জেগাত বগীটিং বুলি কয় উজনি ফালে, আমাতকৈ উজনিলে। আমিও উজনি মানুহ, আমি শিৱসাগৰ, কিন্তু এইটো দেহুতি বুলি কওঁ আমাৰ এডোখৰত। ইভাগে বগীটিং বুলি কয়। এতিয়া দেহুতি লৈ আমি পূৰা গাঁৱলীয়া মানুহটো, লোকেল মাছ খাম আমি। গাঁৱলীয়াসকলে নাপায় ইমান লোকেল। আমি এতিয়া ধৰি লোকেল মাছ খাম। কেনেকৈ ধৰিম, কি কৰিম, আজি ভাল ব্লগ এটা হ'বলৈ গৈ আছে। ব'লক, কুচিয়াও পায়, ব'লক। আমি পাইছোঁহি এইডোখৰ, এই পথাৰডোখৰ পাৰ হ'ব লাগে, এই হোলা এটা। তাৰপিছত এই হোলাটো পাৰ হৈ সেইডোখৰতে পুখুৰীটো আছে। আমি গাঁৱলীয়া মানুহ যে লোকেল মাছ খাওঁ, নিজে সিঁচি খাওঁ। টাউনীয়াবিলাকে এইবিলাক সোৱাদ নাপায়। আমি যিটো এতিয়া সিঁচি পিনিও সোৱাদ পাম, খাই পিনিও সোৱাদ পাম, সেইটো আপোনালোকে নাপায়। এইটো এটা পুখুৰী, এইটো পুখুৰী নিশিছোঁ, আমি সেইটো সিঁচিমগৈ। এইফালে লাহনি মাৰিলেই আমি দ কাৰণে, পুখুৰীটো অলপ দ কাৰণে আমি দেহৰীখন আনিলোগৈ, বগীটিং। এইজন ওচামা বিন লাডেনৰ ভায়েক আছিলে। এজনে এতিয়া পানী সিঁচি মাছ ধৰিবলগীয়া হৈছে। সন্ত্ৰাসবাদ এই মাছ ধৰিবলগীয়াত পৰিছে। নালাগে নি? নহয় ঝাটকা নাই দিয়া ন? যিমান দিছে আপুনি 50 মাৰোঁ আপুনি দেই। হ'ব মাছ বা মাছ ধৰিবলৈ আহিলোঁ, মাছ দেখাই নাই এতিয়ালৈকে। মাছ ওলাই নোলাই ঠিক নাই, তেও সৰু সৰু মাছ দুজনমান দেখিছোঁ আৰু
কি হয় দেই এজন ওচামা বিন লাডেনৰ ভায়েকজন সেইজন এতিয়া সন্ত্ৰাসবাদী মানে মাছ ধৰিবলগীয়া হৈছে এনেকুৱাই দুখ বিলৈ সন্ত্ৰাসবাদী এতিয়া জাকৈ চাকৈ ভৰাই দিছোঁ পিছতে বাচিম দেই মাছ ধৰিলোঁ এইকেইটাহে পালোঁ সেইকাৰণে নেদেখলোঁ আপোনালোকক ধৰি থকা তথাপিও 2 কেজিমান হ'ব এইবোৰ জেংবোৰ আঁতৰাই লৈছিলোঁ এইবোৰ আকৌ দি দিলে মাছ সোমাই থাকিবলৈ সেইফালৰ পৰা পানী আকৌ খুলি দিব এতিয়া এতিয়া ঘূৰি দিলোঁ দেই আমি মাছ ধৰি হৈ গ'ল এতিয়া মাছ এচি মই বাগানলৈ আহিলোঁ বাগানত পাত চিঙাই আছিলোঁ সেই পুখুৰীটো এই বাগানৰ ওচৰতে আছিলে এতিয়া ইমান বতাহ ধুমুহা মাৰিছে মই বাগানৰ কাষতে থাকোঁ মানে ৰৈ আছিলোঁ ইমান বতাহ ধুমুহা এতিয়া মুকলিলৈ মই গুচি আহিবলগীয়া হৈছে তামাম বতাহ মাৰিছে বহুত মাৰিছে বতাহ মই এতিয়া বাগানত পাত চিঙাই আছিলোঁ ইয়ালৈ আহিছিলোঁ এই বতাহ চাওক না ভাই আপোনালোকে বতাহ চাওক কেনেকুৱা মাৰিছে এই বাঁহজোপা তলত বহি আছিলোঁ এই উঠি গুচি আহিবলগীয়া হ'ল দেই ভয়ত দেখিছে বতাহ দেখিছে মোবাইল পেলাই দিওঁ কৈছোঁ আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব দেই লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনত ক্লিক কৰিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগত পাব